নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন অধ্যক্ষ মহোদয় সন্মানীয় বিৰোধী পক্ষৰ সদস্যগৰাকীয়ে কৈ থৈ যোৱাৰ ধৰণে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ভাৰতবৰ্ষৰ স্থূল ঘৰুৱা উৎপাদন অৰ্থাৎ জিডিপিৰ বিকাশৰ কথা কৈ থৈ যোৱা সন্মানীয় বিৰোধী পক্ষৰ সদস্যগৰাকীক স্পষ্ট কৰি দিওঁ যে যোৱা কেইটামান বছৰত ভাৰতৰ স্থূল ঘৰুৱা উৎপাদন অৰ্থাৎ জিডিপিৰ বিকাশ নিয়োগৰ বৃদ্ধিতকৈ অধিক উচ্চ হাৰত হৈছে 2011 পৰা 2021 ভিতৰত চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ তথ্য অনুসৰি নিয়োগৰ বিকাশ 13.9% হ্ৰাস পোৱাৰ বিপৰীতে জিডিপিৰ বিকাশ 6.2 পৰা 9.2%লৈ বৃদ্ধি পালে আৰু এই গোটেই পৰিস্থিতিটোক মাননীয় অধ্যক্ষ মহোদয় অৰ্থনীতিবিদসকলে কৰ্মসংস্থাপনহীন জীৱিকাবিহীন বিকাশ হিচাপে আখ্যা দিছে আৰু এই জীৱিকাবিহীন বিকাশ সামাজিক উদ্বেগৰ কাৰণ হোৱাৰ বাবে আজি আমি সজাগ হৈছোঁ আৰু ইয়াৰ পাছতে তেওঁলোকে যেতিয়া আমাক তেওঁলোকৰ লগত একমত হ'বলৈ কয় তেতিয়া আপোনাৰ জৰিয়তে তেওঁলোকক সন্মান সহকাৰে সোঁৱৰাই দিব বিচাৰোঁ যে তেওঁলোক আমি সেইখন ভাৰতবৰ্ষৰ সমাজৰ বাসিন্দা য'ত কোনোবাই সুখৰ স্বৰ্গত উঠি বিলাসিতাৰ জয়ডংকা কোবাই ঊৰ্ধৰ পৰা ঊৰ্ধলৈ গতি কৰাৰ মধুৰ স্বপ্নত মগ্ন হৈছে আৰু আন কোনোবাই এখন বস্ত্ৰ পেটৰ এমুঠি ভাতৰ কাৰণে কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰি নিম্নতম প্ৰয়োজনীয়তাখিনি লাভ কৰিব পৰা নাই যাৰ ফলত এক শ্ৰেণী মানুহৰ মাজত সৃষ্টি হৈছে উচ্চাত্মিকাৰ গৌৰৱ আৰু আন এক শ্ৰেণী মানুহ হতাশাত ভাগি পৰিছে এই হতাশাত ভাগি পৰা পিছৰ শ্ৰেণীটোৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাই ইন্ধন যোগান ধৰি বঢ়াই তোলা পোৱা নোপোৱাৰ মাজৰ হতাশাবোৰ মাননীয় অধ্যক্ষ মহোদয় দূৰ কৰিবৰ বাবে প্ৰাসংগিকতা অনুভৱ কৰিলোঁ এনে এখন বিধেয়কৰ মাননীয় অধ্যক্ষ মহোদয় আজি অধিক বিতৰ্কৰ বাবে সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে বিধেয়কখন অন্য এটা দৃষ্টিকোণলৈ টানি নিব বিচাৰিছে তেওঁলোকৰ সন্মুখত বিধেয়কখন তিনিটা ভাগত বিশ্লেষণ কৰিব বিচাৰোঁ প্ৰথমতে যদি আমি কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ কথা ক'বলৈ যাওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ কথা ক'বলৈ যাওঁতে কৃত্ৰিম বুদ্ধিমত্তাৰ কাৰ্যদক্ষতা সম্পৰ্কে অৱগত হোৱাটো প্ৰয়োজন মাননীয় অধ্যক্ষ মহোদয় কাৰ্যদক্ষতাৰ ক্ষেত্ৰত ব্যৱহাৰিক ক্ষমতাৰ কথা যদি চাওঁ 2017 চনত ইজৰাইলত কৰ্মৰত পেলেষ্টাইনৰ এজন ব্যক্তিৰ গুড মৰ্ণিং বোলাৰ বাক্যটো ফেচবুকৰ অনুবাদ কৰে এটেক ডেম বুলি ইজৰাইলৰ মাটিত পেলেষ্টাইনৰ এজন ব্যক্তিয়ে যেতিয়া এটেক ডেম বুলি সামাজিক মাধ্যমত পোষ্ট কৰিলে তেতিয়া তেওঁক ততাতৈয়াকৈ গ্ৰেপ্তাৰ কৰা হ'ল এই ঘটনাটোৱে আমাক বুজাই যায় যে জেনেৰেটিভ এআই আমাক যিখন পৃথিৱীৰ সপোন দেখুৱাইছে সেইখন বাস্তৱ নহয় অতি বাস্তৱ হোৱাৰ সম্ভাৱনাহে অধিক দ্বিতীয়তে অধ্যক্ষ মহোদয় আমি মূল্যায়ন ক্ষমতাৰ কথা যদি ক'বলৈ যাওঁ যেতিয়া ChatGPTত মাননীয় অধ্যক্ষ মহোদয় শ্ৰীকৃষ্ণ যীশুখ্ৰীষ্ট আৰু মহম্মদৰ বিষয়ে একোটাকৈ কৌতুক সাজিবলৈ কোৱা হ'ল তেতিয়া শ্ৰীকৃষ্ণ আৰু যীশুখ্ৰীষ্টৰ বিষয়ে কৌতুক সজাৰ পাছত মহম্মদৰ বিষয়ে কৌতুক সজাৰ বিপৰীতে কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন ChatGPTয়ে উত্তৰ দিলে যে মহম্মদৰ বিষয়ে এনে কৰাটো অসংবেদনশীল হ'ব অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় ই সম্পূৰ্ণৰূপে নিৰপেক্ষ নহয় যিকেইটা ভেটিৰ ওপৰত ভিত্তি কৰি আমি কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে অৰ্থনীতিখনক কল্পনা কৰিব পাৰোঁ যিকেইটা ভেটিৰ জৰিয়তে মাননীয় অধ্যক্ষ মহোদয় আমি নিবনুৱা সমস্যা ৰোধ কৰিব পাৰিব বুলি আমি কল্পনা কৰিব পাৰোঁ সেই আটাইকেইটা ভেটতে আজি কৃত্ৰিম বুদ্ধিমত্তা থৰপৰা হোৱাৰ বাবে মাননীয় অধ্যক্ষ মহোদয় বিৰোধিতা কৰিলে এনে এখন বিধেয়কৰ দ্বিতীয়টো ভাগত উল্লেখ কৰা হৈছে ভাৰতবৰ্ষৰ দৰে দেশৰ কথা এইখন দেশ যিখন দেশত মাননীয় অধ্যক্ষ মহোদয় স্বচ্ছতাৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবৰ বাবে প্ৰচলিত মুদ্ৰাত স্বচ্ছতাৰ বিজ্ঞাপন প্ৰকাশ কৰিব লগা হৈছে এইখন দেশ যিখন দেশত মাননীয় অধ্যক্ষ মহোদয় অন্ন বস্ত্ৰ বাসস্থানৰ তাৰণাত সুখৰ সংজ্ঞা বিচাৰি হাহাকাৰ কৰা লোকৰ সংখ্যা 227 বিলিয়ন তেনে এখন দেশত মাননীয় অধ্যক্ষ মহোদয় এই লোকসকলৰ প্ৰতি আহিব পৰা জীৱন আৰু জীৱিকাৰ যি সংশয় সেই সংশয় সম্পৰ্কে সজাগ হৈছোঁ বাবে সমৰ্থন জনালৈ উত্থাপন কৰা বিধেয়কখনৰ আজি আমি তৃতীয়টো ভাগত দ্ৰুতগামী কৰি তুলিবৰ কথা উল্লেখ কৰিছোঁ বিশ্ব বেংকৰ শেহতীয়া তথ্য অনুসৰি বৰ্ধিত অটোমোচনে ভাৰতীয় শ্ৰম বজাৰত 60% পৰ্যন্ত প্ৰভাৱ পেলাব যিটো ভাৰতীয় শ্ৰমিকসকলৰ বাবে বৃহৎ প্ৰত্যাহ্বান মাননীয় অধ্যক্ষ মহোদয় এনেখিনি চূড়ান্ত বিফলতাৰ পাছত সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে কেনেদৰে নিবনুৱা সমস্যা কৃত্ৰিম বুদ্ধিমত্তাই ৰোধ কৰিব পাৰিব বুলি উত্থাপন কৰিব সেই কথা আমাক আজি তেওঁলোকে স্পষ্ট কৰি দিয়াৰ প্ৰয়োজনীয়তা আছিলে কাৰণ সৃষ্টিশীলতাবিহীন কোনো বস্তুৱে মাননীয় অধ্যক্ষ মহোদয় মানৱ জাতিৰ উন্নতি সাধন কৰিব নোৱাৰে আৰু এয়া মই কোৱা কথা নহয় মাননীয় অধ্যক্ষ মহোদয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এই কথা উল্লেখ কৰি থৈ গৈছে ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ মহামান্য সদন